Hey guys, welcome back to my channel. আপোনালোকক মোৰ এই নতুন চেনেলত স্বাগতম জনাইছো। মই বৰ্তমান আছো মোৰ নতুন গাহৰি ফাৰ্মখনত আৰু আপুনি দেখিব পাইছে চাকে যে এই ফাৰ্মখনত বহুতো মাখি হৈ গৈছে। তো মই আপোনালোকক অকনমান বেক কেমেৰা দি কৰি দেখুৱাম আৰু মই কম যে ইয়াৰ প্ৰবলেমৰ সলিউশন কি। তো ভিডিওটো বলক আৰম্ভ কৰো। এয়া দেখিব পাইছে বহুতো মাখি হৈ গৈছে। গোটেই মাখি ওপৰতো উৰি ফুৰিছে, গোটেই এইবিলাকত মাখি পৰি আছে। আপোনালোকে দেখিব পাইছে এইবিলাক মাখি। তো এই মাখিৰ প্ৰবলেমৰ সলিউশন কি কি দৰব মাৰিলে আপোনালোকে মাখিটো দূৰ কৰিব পাৰিব, সেয়ে এই ভিডিঅ'ত আগত মই জনাম। আৰু দৰব মৰাৰ আগতে আমি এক কাম কৰিম, এই যিমানখিনি গাহৰি দেখিছে এই গোটেইখিনি গাহৰি মই এইটো ফাৰ্মৰ পৰা যোনটো নতুন ফাৰ্ম বনি আছে মোৰ হৈ তাতলে শিফট কৰিম। তো বলক চাই থাকক। আৰু এই গাহৰিজনীক মই এইখিনিতে বান্ধি দিওঁ যাতে একো প্ৰবলেম নহয়। আৰু বাকি পোৱালিকেইটা মই নতুন ফাৰ্মলৈ লৈ যাম। আৰু মোৰ এতিয়া বৰ্তমান ঘৰৰ পোৱালি আছে 4জনী, তাৰে এটা পাঠা আছে আৰু লগতে মই এই পোৱালিটো আনিছোঁ। বুঢ়া এইটো গাহৰিটো এইটো ঘৰৰে পোৱালি হয়, খুব ধুনীয়া। বৰ্তমান এইটো 3 মাহ আশপাছ হৈছে আৰু 3জনী আছে ঘৰৰ পোৱালি। তাৰ এজনীক CSF পাইছিলে, তো ইমিডিয়েটলি মই হস্পিটাল লৈ গ'ল চিকিৎসা কৰাই ভাল কৰাই আনিলোঁ। আৰু বাকি মই ভেকচিন লৈ আহিছিলোঁ, গোটেইকেইটা পোৱালিক মই মাৰি দিছোঁ। এতিয়া বৰ্তমান একো চিন্তাৰ কথা নাই। আৰু এই গাহৰিটোক আমি তালৈ লৈ যাওঁ। এইটো মই 6000 দি লৈ আহিছোঁ। এইটো F1 হয় চাগে, য়ৰ্কশ্বায়াৰ আৰু লাৰ্জ ব্লেকৰ পোৱালি। আৰু এইটো মোৰ ফাৰ্মৰে, এইটো ওচৰৰ পৰাই অনা হয়। এইজনী মাকৰ পোৱালি হয়, খুব সুন্দৰ পোৱালি দিছিলে, খুব সুন্দৰ। আৰু বাকি পোৱালিকেইটা এইকেইটা, যিহেতু আপোনালোকে দেখিব পাইছে। ইয়াতে এৰি দিওঁ। এইকেইটা আগৰ পোৱালি হয়, ঘৰৰে পোৱালি। ইমান ধুনীয়া পোৱালি নহয়, এই ছেকেণ্ড ৰাউণ্ডৰ পোৱালিকেইটা খুবেই ধুনীয়া, সেইটো কাৰণে মই সঁচৰ কাৰণে থৈছোঁ। আৰু 2টা পোৱালি আছে, তাৰে মই দেখুৱাম CS বেমাৰটো কিমান ডেঞ্জাৰাছ বেমাৰ। গাহৰি পোৱালিক একেবাৰে দুৰ্বল কৰি পেলায়। এইজনী চক ঐ খুব উৎপাত এইকেইটা পোৱালি। তো মই ৰছীটো অকণ ছুটি কৰি দিম
যাতে একো কৰিব নোৱাৰে ভয় খাইছে চাগে ইয়াৰ ওচৰ নাচাপিলে মানে এইকেইটা পোৱালিক একো কৰিব নোৱাৰে ৰচিছো মই ছুটি কৰি দিছোঁ তো ঢুকিও নাপাব এই গাহৰিজনী খুব ঠাণ্ডা এবাৰ পোৱালি দিছে আৰু এতিয়া প্ৰেগনেণ্ট আছে বৰ্তমান পোৱালিটোৰ কোৱালিটিটো খুব সুন্দৰ আৰু এইটো লাষ্ট পোৱালি এইটো মই দেখুৱাম এইটো গাহৰি পোৱালিকে CSF পাইছিলে খুব ডেঞ্জাৰাছ বেমাৰ এইটো ভাইৰাছ এটা হয় তো ভয় খাইছে চাগে মানে একেবাৰে দুৰ্বল কৰি পেলালে আৰু এই গাহৰিতকৈ এইটো যোনটো গাহৰি কোলা গাহৰিটো দেখিব পাইছে তাতকৈ এইটো ডাঙৰ পোৱালি হয় কিন্তু CSF একেবাৰে দুৰ্বল শেষ কৰি পেলাইছে তো বৰ্তমান ঠিকেই আছে দানা চানা খুবেই ভাল খাইছে তো আগলৈ চাওঁ পোৱালিটো কেনেদৰে হয় কি কথা আপুনি যদি মোৰ ভিডিঅ'টো চাই থাকে তেনেহ'লে পিছলৈ আপুনি দেখিব পাব যে এই পোৱালিটো কেনেদৰে হয় তো বৰ্তমান গাহৰিকেইটা সাইড কৰা হৈ গৈছে আৰু মই এতিয়া দৰৱ আৰু স্প্ৰে কিমান 1 লিটাৰ পানীত কিমান ml দিব লাগে সেইখিনি দেখুৱাম তো বলক ষ্টাৰ্ট কৰোঁ এইটোৱে হয় মাখি আৰু মহৰ দৰৱ এইটো প্ৰতি লিটাৰত আপুনি 10 গ্ৰাম ইউজ কৰিব পাৰিব আৰু মই এইটো কোম্পানীটো কৈ দিছোঁ হা এইটো টাটাৰ প্ৰডাক্ট হয় যেহেতু সেন্ট্ৰি ইয়াৰ নাম আৰু এইটো ইনজেক্টিসাইড হয় আৰু এইটো আপুনি মই কৈ দিলোঁ যে প্ৰতি লিটাৰত আপুনি 10 গ্ৰামকে ইউজ কৰিব পাৰিব আৰু বলক মই মিক্স কৰি মই ফাৰ্মখনত স্প্ৰে কৰি দেখুৱাম আপোনাক সো গাইস মই বৰ্তমান আছো মোৰ গাহৰি ফাৰ্মখনত আৰু মই ভিতৰত আছো গাহৰি ফাৰ্মৰ ভিতৰত তো মই এতিয়া গোটেই ফালে স্প্ৰে কৰি দেখুৱাম আপোনালোকক মই মিক্স কৰি লৈছো মই মোৰ এই সৰু ফাৰ্মখনত মই 2 লিটাৰ লৈছো আৰু মই তলে ওপৰে গোটেই চাৰিওপাশে যেহেতু যিমানখিনি দেখিছে গোটেই মানে গোটেই জেগাতে মই স্প্ৰে কৰি দিম বলক চাই থাকক চাবলৈ পাইছে গোটেই কিটা মাখি পাগল হৈ গৈছে চাগে তো বৰ্তমান এতিয়া ভিতৰত হৈ গৈছে কমপ্লিট আৰু মই ফাৰ্মখনৰ বেক সাইডে মাৰি দেখুৱাম হৈছে আমাৰ ফাৰ্মখনৰ বেক সাইড আৰু মই এতিয়া বেক সাইডে স্প্ৰে কৰিছো স্প্ৰে কৰা কমপ্লিট হৈ গৈছে আৰু অকনমান আছে এটো মই কৰবাত ইউজ কৰি দিম তো আজিৰ ভিডিঅ'ত ইমানেই আপোনালোকে চালে যে মই কি দৰৱ দি স্প্ৰে কৰিলো আৰু আপোনালোকক পুনৰ এবাৰ কৈ দিছো এই দৰৱটো আপুনি যদি আনে তেনেহলে প্ৰতি লিটাৰত আপুনি 10 গ্ৰাম ল'ব লাগিব আৰু যিমান লিটাৰ আপোনালোকে ব্যৱহাৰ কৰিব দৰৱটো হিমান গ্ৰাম আপুনি ইউজ কৰিব পাৰিব আৰু আপুনি স্প্ৰে কৰাৰ আগত যদি আপোনাৰ জেগা আছে তেনেহলে আপুনি পোৱালি থাকিলে আপুনি গাহৰি পোৱালি কিটা সাইড কৰি লব তাৰপিছত এই দৰৱটো ইউজ কৰিব তেনেহলে আজিৰ ভিডিঅ'ত ইমানে পুনৰ এবাৰ লগ পাম আমি বেলেগ এটা ভিডিঅ'ত তো আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক শেয়াৰ কমেন্ট কৰি দিব আৰু কিবা যদি মিস্টেক হৈছে তেনেহলে আপুনি কমেন্ট কৰি নিশ্চয় জনাব আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটা আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈকে ইমানে